Good morning, Bo. Good morning. কি কৰিছা? কল মিঠৈ বনাইছোঁ। কিহে? সান্দহ গুড়ি আৰু আঠিয়া কল পকি আছিলে। আঠিয়া কল চকলিয়াই পেলাই কল মিঠৈ বনাইছোঁ। গুটিকেইটা আঁতৰাই লৈছা নেকি? গুটি এই আঁতৰাই থৈছোঁ। নহ'লে গুটিবোৰেদি খাই ভাল নালাগে নহয়। বাৰু চাহৰ লগত খাম ন? চাহৰ লগত খাওঁ এটা সোমালোঁ আই। দিলাই নি হ'লে? এটা চাহৰ লগত খোৱা দিয়া। এই সোৱাদৰ ভাগ নহ'ব ন? ৰাতিপুৱাই নহ'ব ময়ে লৈছোঁ অকলে। সৌৰা কি কৰি আছা? এই তামোল পুলি এটা ৰুইছোঁ। আম পুলি এটা ৰুলোঁ, আকৌ তামোল পুলি এটা ৰুইছোঁ। পৰিৱেশ দিৱসৰ কাৰণে ৰুইছা নি? পৰিৱেশ দিৱসৰ কাৰণেও ৰুব লাগে আৰু এনেও ৰুব লাগে। দুই এটা গছ পুলি ৰুই থাকিব লাগে। মানুহে যিমান কাটে সিমান নোৰোৱে নহয়। হয় নি? মানুহে গছ গছনি কাটি গোটেই ধ্বংস কৰি পেলাইছে। এতিয়া বাৰীত তামোল গছ, আম গছ, কঁঠাল গছ এনেকৈ থাকিব লাগে। ডাঙৰ গছো থাকিব লাগে। ডাঙৰ গছ আকৌ বাৰীত ৰুবলৈ জেগা নাই কাৰণে এইবোৰকে ৰুই পেলাই থৈছোঁ। বাৰীখনো সেউজীয়া হৈ থাকে, দেখিবলৈও ভাল লাগে। আৰু আজি ৰাতিপুৱা বাৰীৰ পৰা এয়া পাচলি ছিঙি আনিছিলোঁ অলপ চবৰে, আৰু ভাবিছিলোঁ আপোনালোকক দেখাম বুলি, কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল, সেয়েহে ফটোতে দেখাই দিছোঁ। আৰু ভাবিছোঁ আজি আপোনালোকক বৰ বাৰীখন দেখাম, কিনো আছে পাচলি। আৰু এই আলু পিঁয়াজকেইটা নহয় দেই, সেইকেইটা মই এনে দেখাবলৈহে থৈছোঁ। বলক তেতিয়াহ'লে বাৰীখন আজি চাওঁ। তোমাৰ বাৰীখন দেখাম বুলি কৈছোঁ চবকে, দেখাই দিবা নে? ব'লা চোৱাগে দেখুৱাগে। এইজোপা কাজি নেমু, গোল নেমু এজোপা ফুলিছিলে এবাৰ নতুনকৈ, নৰলে বাৰু। কাজি নেমু লাগিছে ন? কাজি নেমু লাগিছে। তাৰপৰা এইফালেদি এয়া পাণ ৰুই থৈছোঁ। তামোলো দুই এজোপা ফুলিছে আৰু খাবলৈ কৈছে বাৰু দুই এটাকে। এয়া পাণ। এজোপা কি? এইজোপা জিকা, এয়া দিছিলোঁ, এয়া লাগিছে আৰু জিকা। ষ্টাৰ্ট হৈছে আৰু লাগিবলৈ? পোকে খাইছে ন? পোক ঢেৰ, এইবোৰ দৰৱ নিদিলে নহয়। আকৌ আমি ঘৰুৱা শাক পাচলি কৰি খাইছোঁ দৰৱ নিদিওঁ বুলি। তাকে কেনা কোজা যি হয় তাকে খাইছোঁ। তথাপিতো দৰৱ নাই দিয়া বাৰু। এজোপা কি? এজোপা কোমোৰা দিছিলোঁ, এয়া কলি পেলাইছে আৰু। দুই এটা খাবলৈ হ'ব ঘৰৰ পাচলি। বজাৰৰ পাচলি খাবই নোৱাৰি দেখোন, ইমান দৰৱ দিয়া। এজোপা কেৰেলা, এজোপা সেই জেং কেৰেলা বুলি কয় নি? এজোপা এই এনেকৈ চাঙত দিয়ে, সেইকাৰণে জেং কেৰেলা বুলিয়ে কৈছোঁ আৰু। কেৰেলাটো খায়ে থাকোঁ, আৰু আপোনালোকে ৰেচিপিবিলাকত দেখিয়ে থাকে চাগে কেৰেলা কিমান খাওঁ। চবেই তিতা ভাল নাপায় চাগে, কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। এয়া কচু দিছিলোঁ, শাওনীয়া কচু। শাওনীয়া কচু আগতীয়াকৈ হয় খাবলৈ। এইকেইটা আকৌ আদা দুজোপামান দি থৈছোঁ। আদা ঘৰাটো, এইটো ঘৰাটোত কি দি থৈছা? আলু দি থৈছোঁ। কি আলু? এই শ'লজুগীয়া আলু। কেনেকৈ খায়? দাইলত দি খায়। তাৰপৰা বিলাহী এজোপাও হৈছে, বৰ বিলাহী এজোপা। বিলাহীজোপা নিজে হোৱা নি বাৰু? এজোপা নিজে হোৱা লাগিছে, আকৌ গেলিও গৈছে। বৰষুণ দিছে আৰু। এজোপা কি? এজোপা ভোল, মানুহে তৰি বুলিও কয়, আগতীয়াকৈ লাগে। এয়া লাগিছে, দুই এসাঁজ খাইছোঁ বাৰু। ভোলৰ লগতে দাংবডিও এজোপা দি থৈছোঁ, এয়া লাগিছে আৰু। এজোপা কোমোৰা দি থৈছোঁ, এয়া ফুলিছে। কোমোৰা দুজোপা তিনিজোপামান দি থৈছা ন? কেইবাজোপাও দি থৈছোঁ। যোনজোপাতে লাগে আৰু সেইজোপাতে আগতে হ'ব। এইজোপা ভাত কেৰেলা, এইবোৰ লাগিছে। এইবোৰ বিন্ধি দিছে, এইটোৱে পুকীয়া। এইটোৱে সাৰ নিদিয়া আৰু? নহয়, দৰৱ নিদিয়া কাৰণে এনেকৈ বিন্ধি দিছে। আজি কাৰণে এসাঁজি হৈয়ে যাব নি? আজিৰ কাৰণে এসাঁজি হৈয়ে যাব বাৰু ভাত কেৰেলা। আৰু মই এতিয়া আন কাম কৰিব নোৱাৰোঁ, এইবোৰকে দুই এজোপাকৈ কৰি পেলাই ঘৰত খাবলৈকে। নাই, পিয়ালিৰ কাষতে ৰুই থৈছোঁ, এয়া লাগিছে। পকিও গৈছে নে তোৰ সঁচলৈ থৈছা? পকিছে আৰু হেৰি
পাছলৈও হ'ব অঁ আৰু বুঢ়া হৈ গৈছে এজোপা হেৰি বেঙেনা এজোপা কি এজোপা পিৰালি পালে এজোপা বহুতে চিনি নাপায় নাপায় এজোপা দাইলত দি খাবলৈও ভাল মাছৰ লগত বনাই খাবলৈও ভাল নামো পিৰালি পালেং আৰু পিৰালিতে ৰুইও থৈছে অঁ পিৰালিতে ৰুই থৈছে পাছফালৰ পিৰালিত মই এইবোৰ বাৰীত সোমাই পেলাই কৰি খুব ভাল পাওঁ বাৰীত যেতিয়া দুই এটা বস্তু লাগে ছিঙিয়ে আনন্দ লাগে ভাল লাগে আৰু খাবলৈও হৈ থাকে আৰু ওচৰ চুবুৰীয়াকো বিচাৰিলে মানে দুই এটা দিবলৈ পালেও ভাল লাগে মনটো আৰু এনেই আৰু থাকিব ভালেই নাপাওঁ বাৰু আজি বাৰু দেখাই থাকিলে গোটেইখিনি শেষ নহ'ব অকণমান থুলমূলকৈ আপোনালোকক দেখালোঁ আৰু বাৰীখনৰ আগফালে তিয়ঁহ দি থৈছিলোঁ অঁ আগফালে তিয়ঁহ দি থৈছিলে কিন্তু পানী হৈ আছে এতিয়া সেইকাৰণে দেখুৱাবলৈ নহয় বেলেগ এদিন আপোনালোকে ভালকৈ দেখিব আপোনালোকক ধুনীয়াকৈ গোটেইখিনি দেখাম আজি এনেই থুলমূলকৈ অকণমান দেখালোঁ আৰু নে কি অঁ হয় পলাইবোৰ বাৰীৰ পৰা আহি আজৰি হৈ পটাপট গা ধুই ভাতত লাগিলোঁ ভাত খাবলৈ নহ'লে দেৰি হৈছেগৈ সদায় আমি যিহেতু 12মান বজাত ভাত খাওঁ সেয়েহে আৰু পেহী আৰু মই দুজনী পাকঘৰত সোমালোঁ লৰালৰিকৈ মানে কেৰেলা ভাজি বনাইছোঁ আজি কেৰেলা আৰু আলু লগতে ভাত পাতি থৈছোঁ ভাতটো যিহেতু আমি মানে মাৰটো কাঢ়ি খাওঁ সেয়েহে এনেদৰে পাতি থৈছোঁ আগতে জুইত বনাওঁ বাৰু আজি কিন্তু জুইত বনাবলৈ অকণমান মানে দেৰি হৈ আছে সোনকালে কৰিবলগীয়া হৈছে সেইকাৰণে ইয়াতে বনাইছোঁ এনেকৈ আৰু এইফালে মই কুকাৰত দাইল মানে পিৰালি পালেং আৰু দাইল তোমাৰ মই শ্বৰ্টছত আপলোড কৰি থোৱা আছে পিৰালি পালেং দাইল আৰু নিমখ হালধি দি ধুনীয়াকৈ ইয়াতে শুকান মাছ কেইটামান দি থোৱা আছে ধুনীয়াকৈ এইটো বইল কৰিম আৰু নহৰু দি হৈ যাব এইফালে তিতা কেৰেলা ৰেডি হৈ গ'ল ধুনীয়াকৈ আলুৰ লগত ভাজিছিলোঁ খাবলৈ খুব ধুনীয়া লাগিছিলে মই আগতে তিতা নাখাওঁ কিন্তু এতিয়া যিটো অকণ খাবলৈ লৈছোঁ আৰু এতিয়া ভাল লগা হৈছে খাবলৈ আৰু এনেদৰে মই ওপৰতে গোটা জিৰা কেইটামান দি দিছোঁ খাবলৈ ভাল লাগে তেনেকৈ আৰু তিতা কেৰেলা তিতাৰ লগতে অকণমান জ্বলা হ'লে বেছি সোৱাদ হয় খাবলৈ আপোনালোকে কোনে কোনে বেয়া পায় কোনে কোনে ভাল পায় মোক জনাবচোন দেই তিতা কেৰেলা বুলি ক'লে আগতে আগতীয়াকৈ মানে ভাত নাখাওঁ নিচিনাই লাগে এতিয়া কিন্তু খুব ভাল লাগে খাই সেয়েহে ধুনীয়াকৈ আমাৰ গোটেই তিনিজনীৰ থালিকেইখন ৰেডি কৰি ল'লোঁ আৰু এয়া আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু বিশেষ দেখাবলগীয়া একো নাই গতিকে আজিলৈ আহোঁ বাই বাই